বুলি কয় মানুহে, কিন্তু এইটো এটা হাৱা। এইটো হাৱা বুলি মই এইটো কাৰণে কৈছোঁ যে হাৱাত আচলতে পৰিব নালাগে। সঁচা কথা কৈছোঁ মই। মানে কি হয়, ধৰক বিশ্ব পৰিৱেশ দিৱস বা এনেকুৱা যেতিয়া কিবা দিৱস আহে, যেতিয়া গছৰ ওপৰত বেছি গুৰুত্ব দিবলগীয়া হয়। আজিকালি মানুহৰ মনবিলাকৰ লগত এই ইণ্টাৰনেট বোলা বস্তুটোৱে কানেক্ট কৰি লৈছে। মানে মানুহৰ মনবিলাকৰ মাজত এনেকুৱা এডাল শিৰা আছে যিডালৰ নাম চাগে ইণ্টাৰনেট, যি নহওক। চ' ইণ্টাৰনেটে মানুহক বহুত কাম কৰিবলৈ, বহুত কথা ভাবিবলৈ বাধ্য কৰে আৰু কিছুমান ভাওনা দেখুৱাবলৈও বাধ্য কৰে। গতিকে যেতিয়া বিশ্ব পৰিৱেশ দিৱস বা এনেকুৱা কিবা পৰিৱেশ দিৱস আদি হয়, তেতিয়া কি হয়, আপোনাৰ গছ গছনিৰ ওপৰত খুব গুৰুত্ব দিয়া হয়। তেতিয়া গছ নহ'লে কি হ'ব, সেই দিনটোত এনেকুৱা লাগে যে গছ নহ'লে কি হ'ব, গছ গছ আৰু গছ, গছেই হিৰ' মুঠতে সেইদিনা। চ' সেইদিনা আপোনাৰ বহুতে গছ ৰুৱে, গছ ৰোৱা ফটো ফেচবুক বা এইবোৰত দিয়ে। আজিকালি একচুৱেলি এইটো বস্তু ইগন'ৰ কৰিব নোৱাৰি, এইটো সকলোতে আজিকালি প্ৰচলিত। গতিকে সকলোবোৰ আমি ইউটিউবত, ফেচবুকত আমি গম পাই যাওঁ, গুগলত আমি গম পাই যাওঁ। গতিকে বহুতে ফটো দিয়ে। তাৰো সেইদিনা এনেকুৱা হয় যে গছেই সকলো। চ' সেই যিটো মানসিকতা, সেই মানসিকতা কিন্তু সেই দিনটোৰ কাৰণে, তাৰ পাছদিনাখনৰ পৰাই গছ কটা আৰম্ভ হৈ যায়। ইভেন মই এনেকুৱাও দেখিছোঁ, বিশ্ব পৰিৱেশ দিৱস বা এনেকুৱা দিৱসত ক'ৰবাত গছ কাটি থকা দেখিছোঁ মই, ডাঙৰ ডাঙৰ গছ। সেই দিনটোতো ৰেহাই নিদিয়ে। চ' ঠিক তেনেকৈ মই এইটো কিয় ক'বলৈ আগবাঢ়িছোঁ, দেৱালী। এই দেৱালী ছিজনটোত যেতিয়া দীপাৱলী আহে, তেতিয়া বোম ফুটোৱাক লৈ পেলাই বহুত হুলস্থুল কৰা হয়। বোম নুফুটাবা, বোম ফুটালে শব্দ প্ৰদূষণ হয়, বায়ু প্ৰদূষণ হয়, পৃথিৱীৰ গ্ল'বেল মানে যিটো উষ্ণতা সেইটো বাঢ়ি যায়, বহুত কিবা কিবি হয়, মুঠতে বহুত কিবা কিবি হয়। চ' এতিয়া মোৰ ক'বলগীয়া কথা এইটোৱেই যে সেই বস্তুটো এই আজিৰ দিনটো আৰু কালিৰ দিনটোৰ কাৰণেহে বহুতৰে এইটো ভিতৰৰ ইনাৰ ভইচ নহয়, এইটো ইনাৰ ভইচ নহয় যে হয় এইটো সঁচা কথা, এইটো কৰিব লাগিব। চ' এইটো বেছি বিহু দেখুওৱা হয়। মানে কিয় কৈছোঁ, বিশেষ এই দুটা দিনত হয়তো বেছি বোম ফুটোৱা হয়। কিন্তু এটা কথা আপোনালোকে মন কৰিব যে অলিম্পিকত বা ডাঙৰ ডাঙৰ খেলৰ প্ৰথম দিনটোত বা বাহিৰৰ দেশবিলাকৰ তেওঁলোকৰ যিবোৰ উৎসৱৰ দিন, বাহিৰৰ মই উন্নত দেশৰ কথা কৈছোঁ, মই উন্নয়নশীল দেশৰ কথাও কোৱা নাই। সেইবোৰ দেশত বোম ফুটায় বিশেষ কিছুমান দিনত, আৰু বহুত হেভি বোম ফুটায়। চ' সেই কথাটোক লৈ হুলস্থুল ইমান কৰিব নালাগে। মানে দীপাৱলী বুলি এটা কথা মই আপোনালোকক ক'ব বিচাৰোঁ যে দীপাৱলী বুলি বোম চোমবিলাক ফুটাওঁতে যথেষ্ট সাৱধানে ফুটাব লাগে। খুব কিবাকিবি কিছুমান কাপোৰ আছে, দেখি ভাল লাগিব পাৰে, কিন্তু সেইবিলাক কাপোৰত অকণমান জুই লাগি গ'লে বেছিকৈ জুই লগাৰ চান্স থাকে। চ' সেইবোৰ বস্তু কৰিব নালাগে। যেতিয়া দেৱালী হয়, যেতিয়া এনেকুৱা বোম ফুটোৱা ছিজন, মানে এই সময়খিনি যেতিয়া আহি পায়হি, বিশেষকৈ আজিৰ দিনটোত বহুতে ফুটায় আৰু কাইলৈৰ দিনটোত ফুটোৱা হয়। চ' এইকেইটা দিনত কি হয়, এই দুটা দিনত আপোনালোকে কি কৰিব, বোম ফুটাব লাগে। একদম কিবা হুলস্থুল হোৱাকৈ ওচৰ চুবুৰীয়া অশান্তি পোৱা সেইটো নহয়। এটা সময় থাকে, যিটো সময়ত সেই কামটো কৰিলে কোনেও বেয়া নাপায়, কোনো ডিষ্টাৰ্ব নহয়। সেইখিনি সময়ত সেইটো মানুহে মিছহে কৰে, যে আজি আৰু কালি দিন, এই দুটা দিনত যদি কোনেও বোম নুফুটায় ন, আমি কিন্তু মিছ কৰিম। কি হ'লে ইমান ঠাণ্ডা পৰি আছেনে দেৱালীটো, ব'ল বোম লৈ আহ, ফুটা। সঠিক কথাটো তেনেকুৱা। গতিকে এই ছিজনকেইটাত কাপোৰ কানিবিলাক পিন্ধোতে সেই কাপোৰ কানি এনেকুৱা নিপিন্ধিব যাতে সেই কাপোৰত জুই লাগি গ'লে জুই বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে। চ' কটন জাতীয় এনেকুৱা কাপোৰ পিন্ধিব। তাৰপিছত দ্বিতীয়তে এই সময়খিনিত মানুহৰ ডিষ্টাৰ্ব হোৱাকৈ বোম ফুটাব নালাগে, প্লাছ কোনো মানুহৰ গালৈ বোম দলিয়াই দিব নালাগে। যে কোনোবা আহি আছে ধেমালি কৰিম বুলি দলিয়াই দিব নালাগে, কোনোবা বহি থাকিলে তলত বোমটো দি থৈ গুচি যাব নালাগে। তেনেকুৱা দুষ্টালি বা ফুটামিবিলাক কৰিব নালাগে, কাৰণ এইবিলাকে হাৰ্ট এটেক পৰ্যন্ত মানুহৰ কৰি দিব পাৰে। চ' এইবিলাকে বহুত ক্ষতি কৰে। চ' এইবিলাকৰ পৰা আঁতৰিব লাগিবই, এইবোৰৰ পৰা আঁতৰিবই লাগিব। চ' এইবোৰ একচুৱেলি সভ্য মানুহে নকৰেও। গতিকে ফ্ৰেণ্ডছ, এই দুটা দিন বোম ফুটাওক, খুব সাৱধানেৰে ফুটাওক, যাতে কাৰো ক্ষতি নহয়, নিজৰো ক্ষতি নহয়। আৰু বিশেষকৈ কাণৰ ওচৰত বোম ফুটোৱা, কাণৰ আগত বোম ফুটোৱা, এইবোৰ কাম নকৰিব। কাৰণ এইটোৱে আপোনাৰ গোটেই জীৱনৰ কাৰণে, খন্তেকীয়া সুখৰ বাবে গোটেই জীৱনটো আপোনাৰ ধ্বংস হৈ যাব পাৰে। চ' এইখিনি কথাৰ ওপৰত গুৰুত্ব দি পেলাই বোম ফুটাওক, লগতে মমবাতি লগাওক বা মাটি চাকি লগাওক। আৰু এইবোৰ যে টুনি লাইট আহে, সেইবোৰো লগাওক, খুব সাৱধানেৰে লগাওক। সেইবোৰৰো কেতিয়াবা বহুত বেয়া ইফেক্ট পৰে, নিউজ পাওঁ। গতিকে সাৱধানতাটো ৰাখি পেলাই দীপাৱলী আপোনালোকে উপভোগ কৰক। কথা ইমানেই। চ' ফ্ৰেণ্ডছ, বাই বাই।